মই আপোনালোকক শুনাবলৈ গৈ আছোঁ অসমৰ প্ৰখ্যাত লিখক হোমেন বৰগোহাঞিদেৱৰ ভয়। সূৰ্যাস্তৰ ফালে মুখ কৰি মই বহি আছিলোঁ। এটা নলীৰ মাজেদি পানী বা বতাহ বৈ যোৱাৰ দৰে মোৰ মাজেদি সময় বৈ গৈছিল। মাজে মাজে মনেৰে একো নভবাকৈ মই মন্ত্ৰৰ দৰে এষাৰ কথা আওৰাই আছিলোঁ। মোৰ মূৰত আছে এটা সূৰ্য আৰু হৃদয়ত আছে এটা ধুমুহা। কথাষাৰ মোৰ নিজৰ উদ্ভাৱনা নহয়, খুব সম্ভৱ কেতিয়াবা ক'ৰবাত পঢ়িছিলোঁ। এতিয়া সি মোৰ স্মৃতিৰ উত্তৰাধিকাৰ। হঠাৎ মোৰ পিছফালে কাৰোবাৰ ভৰিৰ খোজৰ শব্দ শুনিবলৈ পালোঁ। ভৰিৰ গছকত শুকান গছৰ পাত মৰমৰাই উঠাৰ দৰে আগন্তুকৰ ভৰিৰ গছকত পিষ্ট হোৱা নীৰৱতাৰ বুকুৰ পৰা এটা বিষণ্ণ মৰমৰণিৰ শব্দ উঠিল। ঈষৎ বিৰক্তিৰে মই পিছলৈ চাই দেখিলোঁ এজন মানুহ মোৰ গাৰ পৰা কেইহাতমান দূৰত থিয় হৈছেহি। কিন্তু তেওঁৰ মুখখন মই ভালকৈ ধৰিব নোৱাৰিলোঁ। মই ঘূৰি চোৱাৰ মুহূৰ্ততে সূৰ্যাস্তৰ আটাইখিনি শেষ সোণালী পোহৰ তেওঁৰ মুখৰ ওপৰত আছাৰ খাই পৰিল আৰু সেই সোণালী ৰশ্মিজালে তেওঁৰ মুখখন চিনিব নোৱাৰাকৈ ঢাকি পেলালে। এই মুহূৰ্ত মাত্ৰ। পিছ মুহূৰ্ততে বেলিটো টোপ কৰি ডুব গ'ল। দ্বিতীয়বাৰৰ কাৰণে গধূলিৰ প্ৰথম অন্ধকাৰে তেওঁৰ মুখখন অস্পষ্ট কৰি পেলালে। আপুনি? মই আপোনাক চিনি পোৱা নাই। আপুনি কোন? মই অমল বৰুৱা। কথাষাৰ মানুহজনে এনেভাৱে ক'লে যেন নিজৰ কথাৰ সত্যতা সম্পৰ্কে তেওঁ নিজৰ মনতেই সন্দেহ উপজিছিল। মোৰ ধাৰণা হ'ল যে তেওঁ বৰং ক'ব খুজিছিল, মই বোধহয় অমল বৰুৱা। মোৰ মনত কোনো সন্দেহ নাথাকিল যে মানুহজন নিশ্চয় বলিয়া। নহ'লে অমল বৰুৱাই ঘৰলৈ আহি অমল বৰুৱাৰ সন্মুখত থিয় হৈ তেওঁ কেনেকৈ ক'ব পাৰে যে তেওঁহে অমল বৰুৱা? মাত্ৰ এক মুহূৰ্তৰ আগতে মই তেওঁক বহিবলৈ ক'ব খোজাৰ কথা ভাবিছিলোঁ। কিন্তু এতিয়া ভাবিলোঁ যে যিমান সোনকালে পৰা যায় তেওঁক বিদায় কৰাহে ভাল। বিস্ময় আৰু বিৰক্তিখিনি দমন কৰি মই শান্তভাৱে ক'লোঁ, এই পৃথিৱীত অমল বৰুৱা মাত্ৰ এজনে আছে, এজনেহে থাকিব পাৰে আৰু সেইজনেই মই। ভাল, এতিয়া বাৰু আপুনি যাওক। মই তেওঁৰ পৰা মুখখন ঘূৰাই আনি আকৌ পশ্চিমলৈ মুখ কৰি বহিলোঁ। বলিয়া মানুহজনলৈ মোৰ পুতৌ উপজিছিল। কিন্তু এই দুৰ্লভ অপাৰ্থিৱ সময়খিনি এজন বলিয়াৰ লগত কথা পাতি অপচয় কৰিবলৈ মোৰ ইচ্ছা নাছিল। কিন্তু অলপ পাছতেই মই গম পালোঁ মানুহজন তেতিয়াও যোৱা নাই। একে ঠাইতে তেওঁ নিশ্চল হৈ থিয় দি আছে। ভাল আপত্তি আহি লাগিল। মই আকৌ এবাৰ তেওঁলৈ ঘূৰি চালোঁ। এইবাৰ তেওঁৰ মুখখন আগতকৈ কিছু স্পষ্ট, কাৰণ কেইটামান তৰাৰ পোহৰ আহি তেওঁৰ মুখত পৰিছেহি। আচৰিত কথা, মানুহজনৰ মুখখন এইবাৰ কিছু ভালকৈ দেখি তেওঁ কিন্তু সম্পূৰ্ণ অপৰিচিত যেন নেলাগিল। ক'ৰবাত যেন কেতিয়াবা দেখিছিলোঁ, লগ পাইছিলোঁ। ডাঠ কুঁৱলীৰ মাজেদি কিবা এটা বস্তু জোৰকৈ চাবলৈ চেষ্টা কৰাৰ দৰে মই কিছু সময় তীক্ষ্ণ দৃষ্টিৰে তেওঁৰ মুখলৈ চাই ৰ'লোঁ। কিন্তু পিছ মুহূৰ্ততেই মই ভাবিলোঁ, তেওঁ আন যিয়েই নহওক, তেওঁতো কেতিয়াও মই অৰ্থাৎ অমল বৰুৱা হ'ব নোৱাৰে। খন্তেকৰ কাৰণে মোৰ চিন্তাত এনেভাৱে আল লাগি গ'ল যে বলিয়াৰ লগত পৰি মই নিজেই বলিয়া হৈ যোৱাৰ দৰে অনুভৱ কৰিলোঁ। যিমান পাৰোঁ শান্তভাৱে মই তেওঁক ক'লোঁ, আপুনি যোৱা নাই কিয়? আপুনি নিশ্চয় কিবা এটা ভুল কৰি ভুল ঠাইলৈ আহিছে। মই এটা বৰ জৰুৰী কথাৰ চিন্তাত ব্যস্ত হৈ আছোঁ। আপুনি যদি সোনকালে বিদায় লয় মই বৰ সুখী হ'ম। মোৰ কথাই মানুহজনৰ ওপৰত বিন্দু মাত্ৰাও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰিলে। সম্পূৰ্ণ অবিচলিতভাৱে তেওঁ ক'লে, ভুল মই কৰা নাই, আপুনিহে কৰিছে। আপুনি মনত পেলাবলৈ চেষ্টা কৰক। বহু দিনৰ আগতে বাতৰি কাকতত নিৰুদ্দেশৰ শিতানত আপুনি এখন বিজ্ঞাপন দিছিল। আজি কিছুদিনৰ আগতে অমল বৰুৱা নামৰ এজন মানুহ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। এটা সপোন বিচাৰি তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। কোনোবা সদাশয় লোকে তেওঁৰ সন্ধান দিব পাৰিলে বা তেওঁক ঘৰলৈ আনি দিব পাৰিলে স্বাক্ষৰকাৰী তেওঁৰ প্ৰতি চিৰকাল কৃতজ্ঞ হৈ থাকিব। আপুনি কিন্তু এটা ডাঙৰ ভুল কৰিছিল। বিজ্ঞাপনত আপুনি নিৰুদ্দেশ হোৱা মানুহজনৰ কোনো বিৱৰণ দিয়া নাছিল। ফলত আপোনাৰ বিজ্ঞাপন অথলে গ'ল। যি নহওক, অৱশেষত এয়া
মই নিজেই ঘূৰি আহিলোঁ। মানুহজনৰ কথাৰ দৃঢ়তা আৰু আত্মপ্ৰত্যয়েই মোক স্তম্ভিত কৰি তুলিলে। আচল অমল বৰুৱা তেওঁ নে মই? সেই প্ৰশ্নৰ মীমাংসা বাৰু পিছলৈ হ'ব, কিন্তু প্ৰকৃত বলীয়া মই নে তেওঁ? সেই প্ৰশ্নহে সেই মুহূৰ্তত মোৰ মনত এটা বাস্তৱ সমস্যা হৈ দেখা দিলে। তেনেকুৱা এখন বিজ্ঞাপন দিয়াৰ কথা মই বহুত চেষ্টা কৰিও মনলৈ আনিব নোৱাৰিলোঁ। নিজৰ মানসিক সুস্থিৰতাৰ ওপৰতেই বিশ্বাস হেৰুওৱা মানুহৰ দৰে মই তেওঁক সুধিলোঁ, সেই বিজ্ঞাপনখন ঠিক কেতিয়া দিছিলোঁ? আপোনাৰ মনত আছেনে? কেতিয়া? প্ৰশ্নটো তেওঁ নিজকেই কৰিলে নে মোকেই কৰিলে মই ভালকৈ ধৰিব নোৱাৰিলোঁ। খুব বিব্ৰত হোৱা মানুহৰ দৰে তেওঁ আকৌ এবাৰ ক'লে, কেতিয়া? তাৰমানে আপুনি সময়ৰ কথা কৈছে? সময়টো মোৰ কাৰণে এটা অতি দুৰ্বোধ্য আৰু আহুকলীয়া বস্তু। মই ইয়াৰ ৰহস্য একো বুজি নাপাওঁ। নৈৰ পাৰত বহি থকা মানুহে ক'ব পাৰে যে নৈখন উজনিৰ পৰা ভাটিলৈ বৈ গৈছে, কিন্তু সাগৰৰ পাৰত বহি থকা মানুহজনে জানো সাগৰৰ উজনি ভাটি চিনি পায়? ঠিক কেতিয়া ক'ব নোৱাৰে, কিন্তু এটা বিন্দুত সময় মোৰ কাৰণে কেতিয়াবাই স্তব্ধ হৈ গ'ল। ঠিক যিদৰে ফ্ৰিজ প্ৰয়োগত চিনেমাৰ পৰ্দাৰ সময় স্তব্ধ হৈ যায়। যৌৱন অথবা বাৰ্ধক্য, আনন্দ, যন্ত্ৰণা, ভয়, বিষাদ, প্ৰেম কিম্বা অপ্ৰেম, মুঠতে মুহূৰ্তৰ অভিজ্ঞতা জীৱনৰ সেই মুহূৰ্তৰ ফ্ৰেমত চিৰকালৰ যিদৰে অপৰিৱৰ্তনীয়ভাৱে বন্দী হৈ ৰয়। আপোনাৰ কেতিয়া শব্দটোৰ মোৰ কাৰণে কোনো অৰ্থ নাই। মানুহজনৰ কথা শুনি মোৰ ভয় বাঢ়িব ধৰিলে। তেওঁ যে বলীয়া সেই বিষয়ে মোৰ কোনো সন্দেহ নাই, কিন্তু তেওঁ বোধহয় মোকো এতিয়া বলীয়া গঢ়িয়ে এৰিব। নিৰুপায়ৰ দৰে মই তেওঁক আকৌ এবাৰ সুধিলোঁ, আপোনাৰ নামটো কি বুলি ক'লে? অমল বৰুৱা। কিন্তু মোৰো নাম অমল বৰুৱা, মই প্ৰায় অধৈৰ্য হৈ ক'লোঁ। তেন্তে ময়েই আপুনি, অথবা? অলপ ৰৈ তেওঁ আকৌ ক'লে, আপুনিয়েই মই। ইয়াৰ পাছত নীৰৱতাখিনি ঠিক কিমান সময় বিৰাজ কৰিছিল মই ক'ব নোৱাৰোঁ। খুব সম্ভৱ কেইটামান মুহূৰ্ত মাত্ৰ, কিন্তু মোৰ হঠাৎ অনুভৱ হ'ল যে ইতিমধ্যেই যেন বহু যুগ পাৰ হৈ গ'ল। মই বোধহয় ইতিমধ্যেই সময় সম্পৰ্কে মোৰ নিজৰ ধাৰণা সলনি কৰিবলৈ আৰম্ভ কৰিছোঁ। অৰ্থাৎ মই নিজে গুচি তেওঁ হ'বলৈ আৰম্ভ কৰিছোঁ। এটা নামহীন ভয়ে মোক লাহে লাহে গিলিবলৈ আৰম্ভ কৰিলে। হঠাৎ থিয় হৈ মই ক'লোঁ, ৰ'ব, আপুনি মোক পাগল কৰি দিছে। দুজন মানুহ একেজন কেনেকৈ হ'ব পাৰে? এতিয়াই এই মুহূৰ্ততে এই প্ৰশ্নৰ চূড়ান্ত মীমাংসা হ'বই লাগিব। গাৰ চোলাটো দাঙি বুকুখন উলিয়াই মই ক'লোঁ, এয়া চাওক, মোৰ বুকুত এটা ডাঙৰ দাগ আছে। এসময়ত এটা বেয়া আঘাত লাগি ইয়াত এডোখৰ ঘাঁ হৈছিল। ঘাঁ কেতিয়াবাই শুকাল, কিন্তু দাগটো থাকি গ'ল। আপুনি গাৰ একে ঠাইতে এনে দাগ দেখুৱাব পাৰিবনে? তেওঁ মোৰ মুখলৈ চাই এটা বিষণ্ণ ৰহস্যময় হাঁহি মাৰিলে। তাৰ পাছত নীৰৱে গাৰ চোলাটো দাঙি তেওঁ বুকুখন উলিয়াই দেখুৱালে। মই বিস্ময়ত হতভম্ব হৈ গ'লোঁ। মোৰ বুকুখনৰ দৰে তেওঁৰো বুকুৰ ঠিক একে ঠাইতে এডোখৰ প্ৰকাণ্ড ঘাঁ। পাৰ্থক্য কেৱল এয়েই যে তেওঁৰ ঘাঁডোখৰ মোৰ দৰে শুকান নহয়। তেওঁৰ সেই কেঁচা ৰক্তাক্ত ঘাঁহৰ পৰা বাহিৰ হ'ব ধৰিছে যন্ত্ৰণাত উজ্জ্বল জেউতি। মই চোলাটো ঠিক কৰি লৈ স্বপ্নাবিষ্ট মানুহৰ দৰে ক'লোঁ, কিন্তু আপোনাৰ ঘাঁডোখৰ মোৰ ঘাঁৰ দৰে নহয়। মোৰ ঘাঁ শুকান। এতিয়া সি কেৱল এটা দাগ, কিন্তু আপোনাৰ ঘাঁৰ পৰা এতিয়াও তেজ ওলাই আছে। তেওঁ চোলাটো ঠিক কৰি লৈ মোক সান্তনা দিয়াৰ দৰে ক'লে, সেইটো একো কথা নহয়। সময়ে সকলো ঘাঁ শুকাই পেলায়। সময়ৰ বাহিৰত থিয় দিলেই আকৌ তাৰ পৰা তেজ ওলায়, যন্ত্ৰণাত জেউতি ওলায়। তেওঁৰ কথাৰ উত্তৰত ক'বলৈ মই একো বিচাৰি নাপালোঁ। আচল কথা, মই বোধহয় নিজে চিন্তা কৰিবলৈ এৰি দিছিলোঁ।
নিজে ক'ব নোৱাৰাকৈয়ে মই তেওঁৰ মনেৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ একান্ত নিজস্ব আত্মপৰিচয় অৰ্থাৎ আইডেণ্টিটি কেনেকৈ প্ৰমাণ কৰা যায় তাৰ কাৰণে মই এটা নতুন উপায় উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। হঠাতে মই দৌৰ মাৰি ভিতৰলৈ সোমাই গৈ এগৰাকী তিৰোতাক হাতত ধৰি উলিয়াই আনিলোঁ। তেওঁৰ মুখত কোনো ভাৱান্তৰ নঘটিল। মই ক'লোঁ, চাওক, এইগৰাকী মোৰ তিৰোতা, একান্তভাৱে মোৰ ব্যক্তিগত সম্পত্তি। তেওঁৰ শৰীৰত মই অতীতৰ অজস্ৰ দিন ৰাতি, আন্ধাৰ পোহৰ, সময়ৰ ক্ৰমানুৱৰ্তন, ধ্বংস সৃষ্টি এই সকলোবোৰ বান্ধি ৰাখিছোঁ। তেওঁৰ মনত মই লিখি ৰাখিছোঁ একান্তভাৱে ব্যক্তিগত মোৰ জীৱনৰ ইতিহাস। মোক কথা শেষ কৰিবলৈ নিদি তেওঁ শান্তভাৱে ইন এ মেটাৰ অফ ফেক্ট ৱে ক'লে, সেইগৰাকী মোৰ তিৰোতা। মই খঙত জ্বলি উঠিলোঁ। উত্তেজিতভাৱে মই ক'লোঁ, তেওঁৰ শৰীৰটো যাক মোৰ বাহিৰে আন কোনেও দেখা নাই, তেওঁৰ সেই শৰীৰটো আপুনি বৰ্ণনা কৰিব পাৰেনে? তেওঁৰ বুকুত আছে 2টা জোনাকৰ লাডু আৰু দুটোপাল গোট মৰা তেজ। তেওঁৰ উৰুত আছে 2টা সূৰ্যাস্ত। তেওঁ যেতিয়া বিচনাত বাগৰ সলায় তেতিয়া ৰক্তৰ সমুদ্ৰত প্ৰকাণ্ড জোৱাৰ উঠে। তেওঁ fair as the moon, clear as the sun, and terrible as an army with banners. মোৰ মুখত এটা বিজয়ৰ গৰ্বৰ হাঁহি ফুটি উঠিল। উত্তেজিত হৈ মই ক'লোঁ, আপুনি হাৰিল। প্ৰমাণ হৈ গ'ল যে আপুনি মই নহয়। আচলতে তেওঁৰ বুকুত আছে 2টা ঘনীভূত মৌজোলৰ লাডু, তাৰ ওপৰত 2টা সৰু মৌমাখি। তেওঁৰ উৰুত আছে মেঘ মধুৰ আকাশৰ ছাঁ পৰা 2খন সেউজীয়া শস্য ক্ষেত্ৰ। তেওঁ যেতিয়া বিচনাত বাগৰ সলায় তেতিয়া আদিম অৰণ্যানী ধুমুহাত আন্দোলিত হয়। মোক কথা শেষ কৰিবলৈ নিদি তেওঁ শান্তভাৱে ক'লে, সীমাৰ মাজত বন্দী হৈ থাকিলে তেনেকুৱা দেখি। মই থকা ঠাইৰ পৰা চাওক, মই দেখাৰ নিচিনাকৈ আপুনি দেখিব। চিৎকাৰ কৰি কিবা এষাৰ ক'বলৈ গৈ মই হঠাৎ থমকি ৰ'লোঁ। তেওঁৰ প্ৰশান্তিৰ মাজত ফুটি আছে তেওঁৰ পৰিপূৰ্ণ আত্মবিশ্বাস। আনহাতে অস্থিৰ আৰু উত্তেজিত হৈ মই বোধহয় এই কথাকেই প্ৰমাণ কৰিছোঁ যে মোৰ কথাত আগৰ নিচিনাকৈ বিশ্বাসৰ জোৰ নাই। তথাপি শেষ চেষ্টা কৰিবৰ মনেৰে মই আকৌ এবাৰ ক'লোঁ, আপুনি যদি ময়েই হয় তেন্তে মই যি ভাবোঁ আপুনিও ঠিক একেই কথা ভাবিব লাগিব। বাৰু কওকচোন, ঠিক এই সময়ত মই কি ভাবি আছোঁ? আপোনাৰ প্ৰশ্নটোৱেই ভুল। তেওঁ অবিচলিত হৈ ক'লে, আপুনি কিয় ধৰি লৈছে যে এই মুহূৰ্তত আপুনি কেৱল এটা কথাহে ভাবিব পাৰে বা ভাবে? এটা উদাহৰণ দিওঁ। এদিন সূৰ্যাস্তৰ সময়ত পৃথিৱীখন অপাৰ্থিৱ হোৱাৰ মুহূৰ্তত এই মহিলাগৰাকীয়ে এটা অদ্ভুত ৰহস্যময় হাঁহি মাৰিছিল। আপোনাৰ ইচ্ছা হ'ল যে তেওঁৰ ওঠত ওঠ থৈ আপুনি সেই হাঁহিটো খাই পেলাব। মোৰ কিন্তু ইচ্ছা হৈছিল সূৰ্যাস্তৰ দৰে সেই হাঁহিটো মই সন্ধিয়াৰ আকাশত চিৰকালৰ কাৰণে ওলোমাই ৰাখিম। তাৰ পোহৰ গাত লৈ মই চিৰকাল বহি থাকিম। আচলতে একেজন মানুহেই এই দুয়োটা কথাকে ভাবিছিল। ঠিক সেই মুহূৰ্তত জন্তু উঠি আহিছিল। মই জেপৰ পৰা মুদ্ৰা এটা উলিয়াই ক'লোঁ, আমাৰ দুয়োৰে বিবাদ শেষ কৰিবলৈ এতিয়া মাত্ৰ এটা উপায়েৰে বাকী আছে। আহক আমি চিটপট কৰোঁ। যিয়েই জিকিব তেওঁৰেই কথা সঁচা বুলি প্ৰমাণ হ'ব। কওক, আখৰ নে মূৰ্তি? আখৰ। মই হাতৰ তলুৱাত মুদ্ৰাটো টচ কৰিলোঁ। তলুৱাত মুদ্ৰাটো শূন্যৰ পৰা আহি পৰাৰ লগে লগেই জোনৰ পোহৰত তিৰবিৰাই উঠিল আখৰৰ ফলটো। মোৰ বুকুৰ পৰা এটা শব্দহীন আৰ্তনাদ বাহিৰ হৈ আহিল। নিৰাশাৰ শেষ সীমাত আহি উপনীত হোৱা মানুহৰ দৰে মই শূন্য দৃষ্টিৰে তেওঁৰ চকুলৈ চাই পঠালোঁ। ক্ষীণ জোনাকত তেওঁৰ মুখৰ ভাষা মই ভালকৈ পঢ়িব নোৱাৰিলোঁ। কিন্তু দেখিবলৈ পালোঁ যে তেওঁ হঠাৎ এখোজ দুখোজকৈ ধীৰে ধীৰে মোৰ ফালে আগবাঢ়িব ধৰিছে।
মই তেওঁৰ ফালে মুখ কৰিয়েই তেওঁৰ চকুত চকু ৰাখিয়েই এখোজ দুখোজকৈ পিছুৱাবলৈ ধৰিলোঁ। এটা বিৰাট শক্তিমান জন্তুৱে তাৰ অসহায় আৰু অনন্য পাই চিকাৰ গ্ৰাস কৰিবলৈ উদ্যত হৈ পৰম আত্মবিশ্বাসেৰে আগবঢ়াৰ দৰে তেওঁ মোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তেওঁ মোৰ নিচেই ওচৰ পালেহি এইমাত্ৰ। তেওঁ মোক গিলি পেলাব। হঠাৎ মই প্ৰাণপণ বিকটভাৱে চিৎকাৰ কৰি উঠিলোঁ। হঠাৎ তেওঁ থমকি ৰৈ গ'ল আৰু কোমলতম মাতেৰে ক'লে, ভয় নকৰিব। এই ভয় প্ৰত্যেক মানুহৰেই সহোদৰ। প্ৰত্যেক মানুহেই নিজকে এনেকৈয়ে ভয় কৰে।